নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা ব্লগলৈ। আৰু আজিৰ ব্লগটো আৰম্ভ কৰি লৈছে। ইয়াৰ স্কুলৰ পৰা আহি পালোহি আৰু আয়ান অকণমান শুইছে দেই, জিৰাইছে, সেইকাৰণে সৰু সৰুকৈ ক'বলগীয়া হৈছে। আজিকালি যিহেতু মৰ্ণিং ক্লাছ হৈছে গৰমৰ কাৰণে আৰু সেইকাৰণে সোনকালে যাবলগীয়া হৈছে। 7:30 যাওঁ আমি। আয়নক সোনকালে 7টা বজাতে উঠাওঁ, গতিকে তাৰ বহুত বেছি কষ্ট হৈছে। আহি পেলাই শুৱেহি, কেতিয়াবা ক্লাছতে শুই থাকে মোৰ কোচত, এনেকুৱা হয়। গতিকে আয়ান এতিয়া শুই আছে। বিচনা পত্ৰ একেবাৰে চাপৰি ইয়াত দেখিছেনে? ফেনখন যিহেতু দি থৈছোঁ, সেইবাবে কম্বলখন তাৰ গাত দি থৈছোঁ। আৰু মই এতিয়া বিভিন্ন ধৰণৰ কাম আছে ঘৰতে, সেইবিলাক কৰি লওঁ। কৰি মেলি আৰু এটা বিশেষ কাম উলিয়াই লৈছোঁ, সেইটো আপোনালোকক দেখাম, চাব দেই। আৰু সেই কামটো হ'ল এইটো। মই প্ৰায় ফেচবুকত এইকেইদিন দিয়ে আছোঁ, হয়তো যিসকলে ফেচবুকত দেখিছে ধৰিব পাৰিছেই নহয় জানো। এইখন হ'ল টচ কাপোৰ। টচ মানে কৈ পিয়ৰ টচটো নহয় দিয়া, 250 টকীয়া কাপোৰ যোৰা এইবিলাক পায় যে কিনিবলৈ, মিক্স টচ বুলি লিখা থাকে, তেনেকুৱা ধৰণৰ। কিন্তু কাপোৰটো বৰ বেয়া নহয় বাৰু, খহটা, খুব বেছি কোমল আৰু পাতল, গতিকে কৰিও ভাল লাগিছে। ইয়াত দেখিছেনে, মই গুজৰাটী চিলাই কৰি আছোঁ, বহুত বেছি ভাল লগা এটা চিলাই। সকলোৱে কৰি আছে, প্ৰায় ট্ৰেণ্ডিং চলি আছে বুলিয়ে ক'ব লাগিব নহয় জানো। গতিকে ময়ো প্ৰথমবাৰ শিকি মেলি ইয়াৰ প্ৰথম এযোৰ কাপোৰ কৰিবলৈ লৈছোঁ। গতিকে এয়া কৰি আছোঁ, সম্পূৰ্ণ হোৱাগৈ নাই, সম্পূৰ্ণ হ'লেতো দেখামেই। গতিকে বহুত বেছি কৰিবলগীয়া হৈছে। গোটেইখনতে চাৰিওকাষটো মানে পাৰিটো কৰি দিছোঁ প্ৰথম, এনেকৈ পাৰি নিচিনাকৈ দি লৈছোঁ, বেলেগকৈ পাৰি নলগাওঁ আৰু মাজত অলপ ডাঙৰ ডাঙৰকৈ ফুল দি দিম আৰু সেয়াই আৰু তেনেকৈ কৰি আছোঁ। এতিয়া আহি যিহেতু শুইছে, ভাতকেইটা খাই লৈ আকৌ লাগি যাওঁ কৰিবলৈ। ধুনীয়াকৈ ইয়াত কামৰ মাজতে অকণমান চাহ বাকি ল'লোঁ, মানে মাথাটো খুব টিংটিঙাই গৈছেগৈ। যিহেতু চিলাই কাম কৰিলে মগজটো একদম বহুত বেছি গধুৰ গধুৰ লাগে নহয় জানো, মূৰটো গধুৰ গধুৰ লাগিছে। গতিকে লাল চাহকণ খাই লওঁ। আয়ান শুয়ে আছে, বহুত দেৰি হৈছে আজি। এইফালে আমাৰ আয়ান শুই উঠিল, তেনেকুৱাতে ওচৰৰে তাৰ লগৰ এটা আহিলে আৰু মাক আহিলে। এয়া দেখিছেনে, দুইটাকে বনাই দিলোঁ মেগী, আৰু সদায় নিদিওঁ বাৰু, দুইটাই আহিছে কাৰণে, লগ হৈছে কাৰণে দিলোঁ। আৰু আয়ানেও খুব বেছি ভাল পায়, কিন্তু ভাল পায় যদিও তাক দিয়া নহ'ল বাৰু মছলাটো বিশেষকৈ। কিন্তু আজি মেগীটো ধুনীয়াকৈ বনাই দিছোঁ, খাইছে দুইটাই। আৰু দিনত বাৰু ভাত খোৱালোঁ তাক, সেইকাৰণে আজি এতিয়া মেগীকে দিলোঁ। এয়া এতিয়া দেখিলে আলহী আহিলে, আলহী মানে ওচৰৰে, তাই আহে আৰু মাজে মাজে আহিয়ে থাকে, বৌ হয় ওচৰৰে। গতিকে আমাৰ আয়ানো শুই উঠিছিলে, সিও পালেহি নিয়ৰ লগৰটো। গতিকে দুইটাকে মেগী বনাই দিলোঁ, ধুনীয়াকৈ খালে, খাই এতিয়া গ'ল। এতিয়া ভাবিছোঁ মুখখন মানে অকণমান চাফা কৰোঁ আজি, মানে বহুত বেছি একো হোৱা নাই যদিও মানে কিবা ঘামৰ কাৰণেই নেকি অকণ গুটি গুটি উঠিছে বাৰু, আৰু আগৰ অলপ দাগ আছে। গতিকে ইয়াৰ কাৰণে মই আলু ঘহোঁ, আলুৰ ৰস লগতে দিওঁ হালধি আৰু কফি। গতিকে এইকেইটা মিক্স কৰি পেলাই এটা ফেচ পেক বনাম, আৰু মই ঘঁহি মেলি আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া কফি আৰু আলুখিনি, এইখিনি মানে পিহনাতে পিচি লৈছিলোঁ, ইয়াৰ ৰস লৈ লওঁ, আৰু হালধি এচিকুট লৈছোঁ, বহুত নালাগে আচলতে। আৰু আলুখিনিও বহুত ডাঙৰ ডাঙৰেই হ'ল, বহুত অকণমান মানে আৰু বেছি মিহিখনত পিচিব লাগিছিলে, হ'লেও কথা নাই বাৰু। ইয়াৰ পৰা এনেকৈ ৰসটো মই চেপি পেলাই উলিয়াই লৈছোঁ এতিয়া বৰ্তমান, এনেকৈ এইখিনিতে কাষতে। তাৰপিছত এইখিনি এনেকৈ মিক্স কৰি ল'ম আৰু মিক্স কৰি এইফালে আয়ানে মানে লেপটপত ভাওনা চাই আছে, সি বৰ ভাল পায় ভাওনা চাই। গতিকে ভাওনা লগাই দিছে, একদম ধুনীয়াকৈ চাই আছে। আৰু মই এইফালে সানি আছোঁ দেই, আইনা চাই চাই সানি আছোঁ। ভাওনা মাতটো আপোনালোকে শুনি আছে চাগে নহয়? মই এনেকৈ মাজে মাজে সানো। আলুৱে আচলতে মুখৰ বগা বগা গুটি, ক'লা ক'লা যিবোৰ দাগ থাকে, গুটি থাকে, সেইবিলাক একদম খুব সোনকালে দাগবোৰ আঁতৰ কৰে, আপোনালোকে জানেই হয়তো। গতিকে মাজে মাজে মই আলুৰ ৰসটো খুব সানো, কফিৰ লগত সানো, আৰু কফিয়ে গুটি চুটি উঠিলে সোনকালে ভাল কৰে। শালমন চালমন যদি উঠে, মোৰ আজি মানে এইখিনি খজুৱতি কেইটামান উঠিছিলে, ঘামৰ কাৰণে উঠিছিলে পানী গুটি, সেইকাৰণে ভাবিলোঁ আজি সানি দিওঁচোন, তেতিয়া মানে সোনকালে ভাল হৈ যায় শালমনটো।
আৰু ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ যদি চাই ভাল লাগিছে লাইক এটা কৰিব, কমেণ্টো কৰি দিব, আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।